guys, good morning and welcome back to my YouTube channel. Friend সকল ভিডিওত দেখা এই ছোৱালীজনীক আৰু আজিৰ পৰা আপোনালোকে ইউটিউব বা কোনো ভিডিওত নেদেখে কাৰণ তাই আৰু আমাৰ মাজত নাই আসলতে তাই এজনী ইউটিউবাৰ হয় তাই এজনী অসমৰ জনপ্ৰিয় ইউটিউবাৰ হয় কিন্তু তাই হঠাৎ আজি গুৱাহাটীৰ এখন ভাড়া ঘৰত আত্মহত্যা কৰিবলগীয়া হয় কিন্তু কিহৰ কাৰণে আত্মহত্যা কৰিলে আসলতে এইটো আত্মহত্যাই হয় না এক পৰিকল্পিত হত্যাকাণ্ড হয় আপোনালোকে ভিডিওটো গোটেইখিনি চালাই বুজিব পাৰিব তো তেনেহলে দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰোঁ সিল যাব দিছিল মুখৰত মানে এই বিহুৰ আগে মাঘ বিহুৰ আগে সেনেকৈ ক'লাক সেই ভাইটিটোক মানে সেই ক'লো যে পিটু বোলা ল'ৰাটো তাক কৈছিল ভাইটি মোক লৈ যা ঘৰত খবৰ দিব নালাগে মই এতিয়া ক'ৰবাত থাকিম তো মই ক'ৰবাত লৈ যা আৰু কি সিহঁতৰ তাতে নাথাকোঁ ৰাতি আৰু কি 12টা বজাত খেদি দিছিল যা বুলি কৈছে চব কাপোৰ চাপোৰ বান্ধি পেলাই ওলাইছোঁ এইবাৰ গেটৰ তাকে মই মাপুৱা এইবাৰ ট্ৰেইনত উঠি যাম নালাগে ন সেনেকৈ আহিব নালাগে বেয়া এটা ঘটনা হ'ব আমি যাই লৈ আহিম তোক যেনেকৈ দিছোঁ সেনেকৈ আমি ক'ম কিবাৰ ফোন ক'লোঁ ল'ৰাটোৱে কৈছে নাই একো নাই মই যাব থৈ যাব আছে কিবা গিৰেক থৈ থ'বা গৈছে মোক কৈছে মই থৈ আহিম থৈ লগে লগে সিদিনাই থৈ গুচি আহি 3 দিন থাকবা দিলাম 3 দিন থাকবা দি এইবাৰ আনিব গৈছে আৰু উৰুকাৰ দিন আনিব যি গৈছে আমাক নোকোৱাকৈ গৈছে কিন্তু ৰাতি মানে সন্দেহ আজি কৰে গৈছে এতিয়া আপুনি কি বুলি সন্দেহ কৰিছে বস্তুটো কিন্তু মাদাৰে ল'ৰাটোৰ নামটো কি কৈছিলে পংকজ নাথ কি কৰে ল'ৰাটোৱে ফাৰ্মাচিত কৰে ফাৰ্মাচী ক'ত আছে ল'ৰাটো নাৰায়ণগীত আছে ক'ত আছে বাবৰি ফাৰ্মাচী আছে এটা ভাল পোৱা সম্পৰ্ক কিমান বছৰ আছিলে 6 মাহ থকা বুলি কৈছে মানে ছমাহ হৈছে চিনাকি প্ৰিয়লীনা নাথৰ মাকৰ ভাষ্য শুনিলে এইবাৰ শুনো হওক প্ৰিয়লীনা নাথৰ দেউতাকৰ ভাষ্য 11:30 বজাত মোক ফোন কৰিছে কি কৈছে যে পাপা আমি মানে কথা আপোনাৰ ছোৱালীটো মানে চুইচাইড কৰিছে যদি চুইচাইড কৰা বুলি ক'লে তেতিয়া মোৰ মাথাটো গৰম হৈ গৈছে যে কি কাৰণ কি হ'ল কিন্তু সিহঁতে আৰু কি কৰিলে আমাক আহি থকা শুনি অৱস্থাত তেওঁলোকে দৰ্জা ভাঙি ফেলে তেওঁলোকে পুলিচ নোহোৱা কৰি তেওঁলোকে মানে ঘূৰাই যায় দেখা গ'ল চিলজৰি তাৰপিছতে পুলিচে খবৰ দিছিল এতিয়া পুলিচে খবৰ দিয়া কথাটো টানুমতে সন্দেহ হৈ যায় কাৰণ পুলিচ লাগিছিল যে দৰ্জা বন্ধ আছে কিবা আছিল নিজে ভাঙি তেওঁলোকে পুলিচে খবৰ দিছে আৰু আমাক কৈ আছে কি যে আপোনালোকে নাই চানমাৰী থানাত আহক চানমাৰী যদি থানাত আহা বুলি ক'লে আমি তেতিয়া আহিব মানে যোগাযোগ হৈ আছোঁ তেতিয়া ক'লে চানমাৰী থানা আহিব নালাগে আপোনালোকে GMCত লৈ আহক আৰু এইটো আৰু কি কথা একো থানাত একবাৰ GMCত এইটো কথা GMCত যেতিয়া আমি আহোঁ তেতিয়া অলৰেডি সিহঁতে তাৰমানে কি চবখিনি কৰি ফেলছে পষ্টমৰ্টেম কৰা কিবা কৰা অলৰেডি আমাৰ লগত এতিয়ালৈ ডাক্তৰলৈ আমাৰ কাগজো অহা নাই এনে যেতিয়া আমাক বুজাই দিলে এতিয়া পষ্টমৰ্টেম কৰাৰ কাৰণে আমি নৱগ্ৰহত লৈ আহিলোঁ এতিয়া লৈ আহি যেতিয়া ডেলিভাৰীটো খুলি চাওঁ যে সুধে জখম ডেলিভাৰী জেগা এতিয়া মই OC ছাৰৰ তাত আকৌ গ'লোঁ আকৌ যোৱাৰ লগে লগে তেওঁলোকে মোক আৰু FIR এখন দি দিছোঁ যে ল'ৰাজনৰ ওপৰত মোৰ সন্দেহ আছে এই সন্দেহজনক হিচাপত আমি মই এজাৰটো দি দিলোঁ এজাৰটো দিয়াৰ পিছত এতিয়ালৈকে মোৰ এজাৰৰ ৰিপৰ্টত দিয়া নাই তেনেকৈ ৰাখি থৈছে থানাৰ পৰা কৈছে যে আপোনালোকে সংস্থাপন কৰক ছুইচাইড ক'ত কৰিছে তেওঁলোকে ৰুমত কৰিছে ৰুম ক'ত এই হেৰি কি বুলি কয় বাঙানী মৰাণ ল'ৰাটোৰ নামটো কি পংকজ নাথ পংকজ নাথৰ লগত কেতিয়া আপোনালোকৰ ছোৱালীৰ বিয়া হৈছে এই যে 3 মাহ হ'ল বিয়া হ'লে মানে দিছিলোঁ আৰু মোৰ ঘৰ বঙাইগাঁও বৰপেটা কথাটো গম পোৱা নাই কিন্তু মানে কাজিয়া বোলে হ'ব বুলি মোৰ এটা মানে ভাগিনী এটা আগত কৈ এটাই মানে